Hello friends, welcome back to my YouTube channel. মই ৰঞ্জিত ৰায় আপোনালোকৰ চেনেল বন্ধুসকল আজি কি হ'ব অলপ কিবা কিবি হ'ব কৈ আছে কি হ'ব কৈ আছে আসলে একদম ভাববা পৰা নাই সো বিৰাট মানে কি কয় দুখ লাগিছে আৰু কষ্ট পাইছো আসলে ইমান কষ্ট কৰিছিলো ইমান কি কৰিছিলো কিন্তু আজি ফাইনালি সব কিছু ত্যাগ কৰিম সব কিছু বিদায় দিম তো ভিডিওটো লাষ্টলৈকে চাওক আৰু দেখুৱাই আছো আপোনালোকক কেনেকে কি কৰো ভিডিওটো লাষ্টলৈকে চাই থাকিব নগল আজি হৈছে কিমান তাৰিখ 20 তাৰিখ 20 তাৰিখ আৰু আজি আমাৰ এতিয়া সময় হৈছে প্ৰায় 11টা বাজি দেখিছে 11টা বাজি 5 মিনিট আছে আৰু এতিয়া মই ওলাই যাই কি কৰিব লাগে কি কৰি আছো সব দেখাই আছো আপোনালোকে ভিডিওটো আজি চাব মানে কিবা কিবি হ'ব লগা আছে আজি ভিডিওটো একদম স্কিপ নকৰাকে চাব আৰু চাই ভাল পাব তো লেটস গো এতিয়া যাও আমি আমার মানে দোকানের ইমান দুরবস্থা ইয়াত তার তোরনো নাই ডিটিপি আছে ফটো স্টেটটো কোনো মতে চিনি পায় আৰু ফটো ফুটি লেমিনেশন করা হয় এই অবস্থা হৈছে আমার এইখন দোকানতে আমি আছিলো 2 বছর আছিলো প্রায় কাম শিকছো নাজানো আৰু কিমান বস্তু কিবা শিকছো বহুত নতুন বস্তু শিকছো এইখন দোকানত তাৰোপৰি মানুহ লগ পাইছো বহুত নতুন মানুহ চিনাকি হৈছো মানুহৰ মন বুজিছো নতুন মানুহৰ লগত কাম কৰিছো দোকানৰ এক্সপিৰিয়েন্স এইখন দোকানৰ পৰা ষ্টাৰ্ট হৈছে তাৰ ইলেক্ট্ৰিক দোকান আছে অৱস্থা দেখি মানে একদম আপোনালোকে যিসকলে আহিব পাৰে একদম কলেজৰ সন্মুখত অফিয়াবলি কলেজৰ সন্মুখত গান্ধী ৰোডত এনজি ৰোডত সোমায়ে ৰাইট সাইডে উপাসনা প্ৰিন্টাৰ্ছ আমাৰ দোকানৰ নাম কিন্তু উপাসনা প্ৰিন্টাৰ্ছৰ নামটো লগত দেখা নাপাব সব গায়ব হৈ গৈছে আমাৰ মানে উপাসনা প্রিন্টার্স বলে জানে কিন্তু আমার মানে কি উপর মানে কি নাম চাই যে উপাসনা প্রিন্টার্স দোকানখন কোনখন যদি বিচাৰি না পায় কিন্তু চাই মানে কি সাইনবোর্ড বিচাৰি যদি না পায় বুঝিব লাগিব চিলাৰাই একদম সন্মুখত ওচৰৰ কাষত মানে আহিব আপোনালোকে যিকোনো কাম আমি একদম জবৰদস্ত হৈ কৰি দিম এতিয়া বাৰু মই নাথাকো ইয়াতে দাদাজন আছে তেওঁৰে আমি আগতে একেলগে কৰিছিলো দাদাজন আগৰ পৰা ইয়াতে দোকান দিছে তাৰপিছত মই ঘপকে আহি ইয়াতে কাম দেখিলোঁ আৰু কিছু কাম কৰিলোঁ তাৰপিছত নিজে অলপ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত দোকানৰ অলপ এক্সপিৰিয়েঞ্চ কৰিলোঁ এক্সপিৰিয়েঞ্চ হোৱাৰ পিছত মই নিজে দোকান দিছোঁ আৰু দোকানখন আপোনালোকে জানে নে নাজানো আজি 6 মাহ ধৰি বন্ধ হৈ আছে আগত চাওক আৰু কি দেখুৱাব বাৰু আৰু দেখিছে ইয়াত কলেজ সেইখনে আৰু আমি ৰাস্তা দি চাই মানুহ চাই থাকোঁ যেতিয়া কাম নাথাকে যেতিয়া কাম থাকে তেতিয়া কাম কৰোঁ যেতিয়া কাম নাথাকে তেতিয়া মানুহ চাই থাকোঁ ৰাস্তাৰ মাজে মানুহ শুনি থাকোঁ আছিলোঁ মানে আগতে এতিয়া নাই আৰু এতিয়া নাথাকোঁ তথাপিও মাজে মাজে আহোঁ ইয়াতে আহি বাৰ্তা চাৰ্টা মাৰি যাওঁ আৰু আজি আহিছোঁ সেইকাৰণে অলপ কিবাকিবি কাম আছে কামখিনি কৰোঁ যদি কাম নহয় তাৰপিছত অলপ বাৰ্তা মাৰি গুচি যাম আৰু ইয়াৰ পৰা ফাইনেলি মই এয়া আহি পালোঁ আৰু আজি চুলিখিনি কাটিম এতিয়া এই দাদাই কাটি দিব আমি কাটিম চুলি কাটিম আৰু এতিয়া যি হৈছে হ'ব আৰু এই বছৰ নাই আৰু নেক্সট দেখা যাব কেতিয়া চুলি ৰাখিলে দে আৰম্ভ কৰ আৰু চব সৰু কৰি দে আগত অলপ ৰাখিবি আৰু চিম্পুল মানে হেৰি মোৰ যে এটা এনেকৈ বাঢ়ি অহা আছে এতিয়া লম্বাই ৰাখিবি মানে চুলিখিনি কাটিবি সৰু কৰি দিব তোমাৰ ৰিয়েকশ্যনটো কৈ দিছোন কেনেকা লাগছে তুমি কৈ দিয়া ভাল লাগছে না বেয়া দেখিছে হা কেনে দেখিছে কোৱা ভাল লাগছে তোমাৰ কোৱা কেনেকা লাগছে
কেনে লাগছে ক ভালকে ক ভাল লাগিছে তুনু তুনু তোমাৰ কেনেকুৱা লাগছে মোৰ চুলিখিনি কেনেকুৱা লাগিছে চুলি কাটাৰ পিছত কান্দিছো মই কান্দিছো তুমি কান্দা নাই কেনেকুৱা ভাল দেখিছে নে বেয়া দেখিছে মোক এতিয়া কোৱা হা ভাল দেখিছে তোমাৰ কোৱাচোন সঁচা কথা কোৱাচোন কি দেখা কি দেখা বেয়া দেখা অ বাবা বেয়া দেখে বোলে মোক তুমি ভাল দেখা অ তুমি ভাল দেখিলে হ'ব বেটাই ভাল দেখে মোৰ চুলিখিনি আৰু বেয়া দেখে A B C D E E E A to E ইয়াতে আঙুলিটো দিয়া না E চিনিব E কোৱা আৰু মানে মোৰ মানে চেহেৰাটো মই দেখাব খুজি আছো কিন্তু মই অলপ লাজ কৰি আছো এতিয়া দুখ পাইছো চেহেৰাটো দেখাব আপোনালোকৰ মুখত তথাপিও মই দেখুৱাম আৰু উপায় নাই এতিয়া দেখুৱাম আৰু ফাইনেলি মোৰ আফটাৰ হেয়াৰ কাটিং চেহেৰা কেনেকা হৈ আছে মই দেখুৱাব লৈছোঁ আপোনালোকে চাই থাকক মানে কি হ'ল বহুত দুখ লাগিছে আচলতে চুলিখিনি বহুত কষ্টকৈ 2 বছৰ নহয় 1.5 বছৰমান ৰাখিছোঁ ৰখাৰ পিছত আজি কাটিছোঁ বহুত দুখ লাগিছে আৰু চুলিখিনি কাটিব একদম ইচ্ছা নাছিল ভাবিছিলোঁ মানে ডিচেম্বৰৰ 31 তাৰিখে কাটিম বুলি ভাবি আছোঁ মনতে মানে কিন্তু কি হ'ল কাটিব লগা বাধ্য হ'লোঁ কাটিলোঁ কি কাৰণত কটাৰ কাৰণটো এবাৰ কৈ দিছোঁ আপোনালোকক প্ৰথমতে কি আজি ৰাতিপুৱা যেতিয়া উঠি এবাৰ মূৰটো এনেকৈ জোকাৰিলোঁ জোকাৰাৰ পিছত দেখাবা মোৰ চুলি মানে একদম 200-300ডাল চুলি সৰিছে এনেকুৱা যদি হয় তেতিয়াহ'লে আগন্তুক আৰু এনেকৈ চুলি ৰাখি থাকোঁ তেতিয়াহ'লে মোৰ মানে চুলি একদম ভৰিত টপাটো ওলাই যাব যাৰ কাৰণে আচলতে চুলিখিনি কাটিলোঁ আৰু লাষ্টলি আপোনালোকক দেখুৱাম নেদেখুৱাম মই মোৰ চেহেৰাটো দেখুৱাম দেখিছে আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব বহুত কষ্ট কৰি ৰাখিছিলোঁ 1 বছৰ 1.5 বছৰ যোৱা মাৰ্চৰ পৰা কাটা নাই আচলতে মাৰ্চ মাহৰ পৰা 2020 মাৰ্চৰ পৰা চুলি কাটা নাই তাৰ আজি 21 ছেপ্টেম্বৰৰ 20 তাৰিখে চুলি কাটিলোঁ কেনেকুৱা লাগছে লুকটো এবাৰ জনাব আৰু দুখ লাগছে আচলতে আৰু কিছুমানে ভাল দেখা বুলি কোৱাৰ কাৰণে ভালো লাগিছে আজি বহুতে মোক চিনি পোৱা নাই চবে কৈ আছে এনেকুৱা এইটো গাই এনেকুৱা আৰু চিনি পোৱা নাই চুলিখিনি দেখা পাই যিয়ে নহওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আজিৰ ব্লগটো এনেকুৱাই আছিলে একদম চিম্পুল ব্লগ আপোনালোকক কিমান দূৰ এণ্টাৰটেইনমেণ্ট কৰিব পাৰিলোঁ কিমান দূৰ ভাল লগাব পাৰিলোঁ নাজানো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰি জনাব চুলি কাটিটো কেনেকুৱা লাগিছে মানে হেয়াৰ কাটটো কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ প্ৰতিটো বুজাই দিব যাতে মোৰ আহিব বিচাৰে ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পায় আৰু আন দহজনকো ক'ব আন দহজনক নালাগে প্ৰত্যেকে যদি নিজকে ছাবস্ক্ৰাইব হৈ যায় মানে এই চেনেলটো চাব এনেকৈ যদি লগ কৰাই দিলে বহুত হ'ব সেইখিনিও আৰু ইমান দূৰলৈকে চাইছে যদি লাইক কৰিবই আৰু প্লিজ তো আজিৰ ভিডিঅ'টো ইমান টাইম ধন্যবাদ যে শুভৰাত্ৰি Like this, make it not like this, make it drop.